বান্ধৱীসকল আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ আৰু মইনা অৰ্থাৎ বিকে মইনা ভ্লগ চেনেলটিলৈকে। আৰু আজি আমি কৰিম হোমমেড আইচক্ৰীম চেলেঞ্জ। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। এতিয়া আমি বিস্কুটেৰে আইচক্ৰীম বনাম। মই বিস্কুট কেইটা গুড়া কৰি ল'লোঁ আৰু এতিয়া দিম গাখীৰ। আৰু এয়া আমাৰ আইচক্ৰীমৰ কাঠি কাৰিকৰ। আৰু ভিডিঅ'টোৰ মাজতে বহুত বেয়াকৈ বতাহ বৰষুণ আহিল। আমাৰ একদম ঘৰৰ অৱস্থা চাই লওক আপোনালোকে। এতিয়াও বতাহ কমাই নাই। ফালে তামোলৰ গছটো এইবিলাক ভাঙি গ'ল লাগিলে। One day later. ক্ৰীমটোতো যোৱাকালিয়ে বনাইছিলোঁ। যোৱাকালিয়ে বনাই ফ্ৰিজতো থলোঁ হ'ব বুলি, কিন্তু পুৰাপুৰি এদিন লাগিল হওঁতে। কাৰণ কালি ভিডিঅ'টোৰ মাজতে বতাহ বৰষুণ আহিল বহুত বেয়াকৈ অহাৰ কাৰণে কাৰেণ্টটো কাটি দিলে। আৰু ৰাতি বহুত দেৰিলৈকে কাৰেণ্ট দিয়া নাই, যাৰ কাৰণে আইচক্ৰীমকেইটা ভালদৰে নহ'ল আৰু চেলেঞ্জটো কৰিব নোৱাৰিলোঁ। আজি এতিয়া বলক আইচক্ৰীমকেইটা হ'ল নে নাই চাওঁগৈ। এতিয়াও ভালকৈ কাৰেণ্ট নাই, তথাপি অহা যোৱা কৰি আছে, হৈছে নে চাওঁ। আমাৰ আইচক্ৰীম এতিয়া চেলেঞ্জ মানে যোনে হাৰে তাৰ পানিচমেণ্ট হ'ব। এতিয়া পানিচমেণ্ট যিহেতু বাবু হাৰিছে আৰু পানিচমেণ্ট হ'ব আন্দা। চাওঁ ওলা। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। ইয়ে।